দিনৰ মূৰত আজি আকৌ এটি ভিডিঅ' আগবঢ়াই লৈ আহিছোঁ আৰু আপোনালোকে ভাবিছে চাগে এইবিলাক কি হয়নো এইবিলাক হয় টেষ্টি সান্দহ লাড়ু আৰু এইবিলাক বনাইছে মোৰ আইতাই সো আজি শিকিম আইতাৰ পৰা সান্দহ লাড়ু বনাবলৈ আৰু লগতে আপোনালোকো শিকিব সো আহকচোন চাব কেনেধৰণে বনাইছে প্ৰথমতে সান্দহ ল'ব লাগিব সান্দহ কিনি আনিলেও হ'ব আৰু যদি সান্দহ কিনি নাপায় তেতিয়াহ'লে বৰা চাউল অলপমান আনি ঘৰতে ভাজি খুন্দি ল'ব তাৰ পিছত আইতাই অলপমান আটা লৈছে লাড়ুটো টান হ'বলৈ আৰু তাৰ পিছত আটাখিনি অলপ ভাজি ল'ব আৰু আটাখিনি যেতিয়া অলপ ৰংটো চেঞ্জ হৈ যাব ৰঙচুৱা হৈ যাব তেতিয়া নমাই দিব তাৰ পিছত বাদাম অলপমান ভাজি লৈছে তাৰ পিছত বাদামৰ পৰা বাকলিবিলাক গুচাই দিছে মোৰ আহোঁতে পলম হ'ল মই অহাৰ আগে আইতাই সান্দহ আৰু আটাখিনি ভালদৰে মিক্স কৰি ল'লে আৰু এতিয়া নাৰিকলৰ বাদামখিনি দি ভালদৰে মিক্স কৰি ল'ব এতিয়া ঘিউ অলপমান গলাই ল'ব ঘিউ গলি ৰেডি হৈ গ'ল এতিয়া গলাই লোৱা ঘিউ অলপমান সান্দহখিনিত দি দিছে তাৰ পিছত ভালদৰে মিক্স কৰি লৈছে ভালদৰে মিক্স কৰি লৈ এতিয়া অলপ দেৰি এনেদৰে থৈ দিব তাৰ পিছত এতিয়া গুড়খিনি গলিবলৈ দিছে গুড় গলি গ'ল আৰু গলি যোৱা গুড়খিনি চাকি লৈছে যাতে গুড়ত থকা লেতেৰাবিলাক ওলাই যায় চাকি লোৱা গুড়খিনি আকৌ ডাঠ হ'বলৈ দিছে যেতিয়া গুড়খিনি চুলে সূতা আদলৰ নিচিনা হ'ব তেতিয়া লাড়ু বনাবলৈ পাৰিব গুড় ৰেডি হৈ গ'ল লাড়ু বনাবলৈ আৰু এতিয়া লাড়ু বনাবলৈ ষ্টাৰ্ট কৰি দিব গুড় দিয়াৰ লগালগ লাড়ু বনাব লাগিব নহ'লে লাড়ু বনাব নোৱাৰিব টান হৈ যাব দেখিলে লাড়ু বনাবলৈ অলপ কষ্ট আছে কিন্তু কিবা ভাল খাবলৈ হ'লে কষ্ট কৰিবই লাগিব লাড়ু ৰেডি হৈ গ'ল আৰু এই লাড়ু বেছি দিনলৈ থ'ব পাৰি কাৰণ সান্দহৰ একো অপকাৰ নাই সো বেছি দিনলৈকে ৰাখি আপোনালোকে খাব পাৰিব আপোনালোকৰ মোৰ এই ভিডিঅ'টি চাই ভাল লাগিল যদি আৰু আগলৈ এনেকুৱা ৰেচিপি আৰু পাই থাকিবলৈ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই